Hello everyone! বহুত দিনৰ পিছত আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ব্লগ লৈ আহিছো। আৰু আজি আমি গৈ আছো পৃথিৱীৰ তৃতীয় বৃহৎ একুৰিয়াম আৰু আমেৰিকাৰ আটাইতকৈ ডাঙৰ একুৰিয়ামটোলৈ। আৰু এইটো হ'ল জৰ্জিয়া একুৰিয়াম। মই বহুত এক্সাইটেড হৈ আছো। আগতে কেতিয়াও এনেকুৱা ইমান ডাঙৰ একুৰিয়ামলৈকে মই যোৱা নাই। এইটোৱে ফাৰ্ষ্ট। এইটো যদিও এতিয়া পৃথিৱীৰ তৃতীয় বৃহৎ একুৰিয়াম, কিন্তু যেতিয়া এইটো ফাৰ্ষ্ট বনাইছিলে 2005ত, তেতিয়াৰ পৰা 2012লৈকে এইটোৱে আছিল পৃথিৱীৰ সৰ্ববৃহৎ একুৰিয়াম। তাৰপিছত ছিংগাপুৰ আৰু চাইনা দুটা ইয়াতকৈও বেছি ডাঙৰ বনাই দিলে। খ্ৰীষ্টমাছৰ কাৰণে খুব ধুনীয়াকৈ সজাইছে গোটেই একুৰিয়ামটোৰ ভিতৰত। আৰু বহুত ক'বলৈ আছে এই একুৰিয়ামটোৰ বিষয়ে। মই ইনফৰমেশ্যনবিলাক মাজে মাজে আপোনালোকক দি যাম। এতিয়া আমি চাওঁ আহক কি কি আছে ইয়াতে। আহিয়েই এই মহাপুৰুষৰ দৰ্শন হৈ গ'ল। এইটো হ'ল হুৱেল শ্বাৰ্ক, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছ। ইয়াতে দুটা হুৱেল শ্বাৰ্ক আছে আৰু সেই দুটাৰ নাম হ'ল টাৰকো আৰু ইউচান। আগতে 4টা আছিলে, সেই 4টা মৃত্যু হৈছে। এই দুটা আকৌ নতুনকৈ আনিছে। জৰ্জিয়া একুৰিয়ামত 7টা মেজৰ গেলাৰী আছে আৰু ইয়াতে 11 মিলিয়ন US গেলনছ পানী আছে। আৰু ইয়াতে hundreds of species and thousands of animals ইয়াতে বাস কৰে। আৰু ইয়াৰে আটাইতকৈ ডাঙৰ যিটো আছে গেলাৰী আছে, সেইটোত 6.3 মিলিয়ন US গেলন ৱাটাৰ আছে। আৰু সেইটো হ'ল অচিন ভয়েজাৰ। কিমান ডাঙৰ মান্টাৰে এইটো। ইয়াতে বহুত কেইটা মান্টাৰে আছে। মান্টাৰেবিলাকৰ নাম আছে নন্দী, তালুল্লা, ৰাভেন, এনেকুৱা ইহঁতক নাম দিয়া আছে। এয়া চান্তাই হাই কৈছে সকলোকে। খ্ৰীষ্টমাছৰ সময় যিহেতু ধুনীয়াকৈ চান্তা সাজি আহিছে। ল'ৰা ছোৱালীবিলাকৰ খুব ফূৰ্তি লাগিছে দেখি। বাপৰে, এইটো কি প্ৰকাণ্ড মাছ। কিমান মানুহে ডাইভ কৰি আছে। মই জনা নাছিলোঁ যে একুৰিয়ামৰ ভিতৰতো এনেকৈ ডাইভ কৰিব পাৰি। ইয়াত আহি কথাটো গম পালোঁ। এয়া দেখা পাইছে কিমান মানুহ। মই ডিটেইলছটো দি আছোঁ। অচিন ভয়েজাৰ বুলি যিটো গেলাৰী আছে, তাত এই স্কুবা ডাইভিং কৰিব পাৰি। স্কুবা ডাইভিঙৰ কাৰণে নন মেম্বাৰ্ছবিলাকে দিব লাগে 349.99 আৰু মেম্বাৰ্ছবিলাকে দিব লাগে 325.99 টকা নহয় দেই, ডলাৰ। কিন্তু ইয়াতেও এটা কথা আছে, অকল টকা দিলেই নহ'ব। ইউ মাষ্ট বি এ চাৰ্টিফাইড অ'পেন ৱাটাৰ ডাইভাৰ টু পাৰ্টিচিপেট ইন দিছ স্কুবা প্ৰগ্ৰেম। আৰু এজ লিমিট আছে, ধৰি দিয়া 12 বছৰ বয়সৰ পৰা পাৰে। কিন্তু 12 বছৰৰ পৰা 18 বছৰ বয়সৰ বিলাকে কোনোবা এডাল্টৰ লগত যাব লাগে আৰু অকলে নোৱাৰে। আৰু এই প্ৰগ্ৰেমটোত যোগদান কৰিলে সিহঁতে ছুভিনিয়াৰ ফটো এখন আৰু এটা টি-চাৰ্ট গিফ্ট কৰে। এয়া এতিয়া মই আহি গৈছোঁ জৰ্জিয়া একুৰিয়ামৰ আটাইতকৈ ভাল লগা ঠাইখিনিলৈ। এই টানেলটো আগতে মই ছবিবিলাকত ফটোত দেখিছিলোঁ, নহ'লে মুভিবিলাকত দেখা পাইছিলোঁ। আৰু আজি এতিয়া মই নিজেই এই টানেলেৰে খোজকাঢ়ি গৈ আছোঁ। এইটো 100 ফুট লং আণ্ডাৰ ৱাটাৰ টানেল হয় আৰু অচিন ভয়েজাৰ যিটো গেলাৰী তাৰে এটা পাৰ্ট হয় এইটো। কেনেকুৱা মজা লাগিছে। মূৰৰ ওপৰত শ্বাৰ্ক, এইবিলাক কিমান মাছ, ডাঙৰ ডাঙৰ বেলেগ বেলেগ মান্টাৰে এইবিলাক দৌৰি আছে। আৰু মানুহো আছে তাৰ লগে লগে। মাজে মাজে মানুহবিলাকে ডাইভ কৰি আছে। বেলেগ এটা মজা লাগিছে। আৰু এইটো চাৰ্কৰ মুখখন
ইছৰাম দেখিলে খাই দিব যেনে লাগে মানুহে মাছে একেলগে ঘূৰি আছে কি ধুনীয়াকে শাৰ্ক বিলাকো আছে ইয়াত চাগে শান্তশিষ্ট শাৰ্ক কেইটা হৈছে যিবিলাকে মানুহক এটেক নকৰে কাৰণ শাৰ্কৰ এটা বেলেগকে গেলাৰী আছে সেইটোত অকল শাৰ্ক আছে আৰু সেইটোত মানুহ যাব নিদিয়ে সেইকাৰণে মই ভাবিছোঁ ইয়াতে শান্তশিষ্ট কেইটা ৰাখিছে এয়া মোক ভিডিঅ' বনাই থকা দেখা পাই মোৰ কেমেৰাৰ একদম সন্মুখতে আহি হাই কৈ থৈ গ'ল সঁচাকে দেই বেলেগ এটা মজা লাগিছে একদম মোৰ মূৰৰ ওপৰত সাগৰখন লৈ থকা যেন লাগিছে সৰু ল'ৰা ছোৱালীবিলাকে যে ভাল লগা বস্তু পালে যে সিহঁতৰ যে আনন্দত ক'ব নোৱাৰা হয় ঠিক মোৰো আজি তেনেকুৱা অৱস্থা একদম মানে মই বিৰাট ফূৰ্তি পাইছোঁ আৰু এয়া হৈছে বিশাল কাই উইণ্ডখন এইখন হৈছে পৃথিৱীৰ ভিতৰত এখন লাৰ্জেষ্ট ভিউইং উইণ্ড' আৰু এইখন কিমান ডাঙৰ 23 ফিট টল আৰু 61 ফিট ৱাইড আৰু 2 ফিট থিক মানুহবিলাকক কি টিকলু টিকলু দেখা গৈছে এই মাছবিলাক সৰু সৰু দেখিছে যদিও এইবিলাক খুব ডাঙৰ ডাঙৰ মাছ এইটো কি প্ৰকাণ্ড এইটো কাছ এইটো কি এইটো টাইটাল এই আহি গৈছে মুখ্য আকৰ্ষণ ৱেল শাৰ্ক সেইফালে এটা দেখিলোঁ আৰু এইটোও এটা প্ৰকাণ্ড কিমান ডাঙৰ মানুহবিলাকক কিমান সৰু সৰু দেখাইছে সেইটোৰ লগত এই শাৰ্কটো যে তলেৰে আহি আছে সেইটো ইমান টিকলো দেখা গৈছে আমাৰ শিঙি মাছৰ নিচিনা লাগিছে এইটোৰ লগত এতিয়া আমি শাৰ্কৰ যিটো গেলাৰী আছে সেইটোত গৈ আছোঁ ইয়াতে কিবা কিবি শাৰ্কবিলাকৰ ইনফৰমেশ্যন দিয়া আছে এইটো অকল শাৰ্কৰে হয় ইয়াতে বেলেগ নাই সৰু সৰু মাছবিলাক আছে শাৰ্কৰ লগত এতিয়া আমি দেখা পাম মই আজি ইয়াতে আহি গম পালোঁ যে ইমান প্ৰকাৰৰ শাৰ্ক থাকে ইয়াতে বহুত প্ৰকাৰৰ শাৰ্ক আজি ইয়াতে দেখা পাম গ্ৰেট হেমাৰহেড তাৰপিছত আছে টাইগাৰ শাৰ্ক চেণ্ড টাইগাৰ শাৰ্ক এনেকৈ আৰু কিবা কিবি আৰু আছে ইয়াতকৈও বেছি মই কোৱা কেইটাতকৈও বেছি আছে এতিয়া আমি দেখাই পাম মই ফাৰ্ষ্টতে চাই থাকোঁতে ভাবিছিলোঁ শাৰ্কবিলাকৰ কালাৰবিলাক এনেকুৱা পিংক বেলেগ বেলেগ কালাৰ তাৰপিছতহে গম পালোঁ নহয় এইবিলাক লাইটটোৰ কাৰণে হৈছে
এইটো গ্ৰেট হেমাৰহেড শাৰ্কটো বেলেগ এনেকৈ মই ধৰিব পৰা নাই, কিন্তু এইটো গম পাইছোঁ আৰু এইটো একদম দেখিলে চবেই ধৰিব পাৰিব এইটো যে সেইটো হয়। এই গুৰি মাছবিলাক একদম আমাৰ দৰিকণা মাছৰ নিচিনা জাক পাতি ঘূৰে আৰু একেলগে। এইটো এটা ধৰিব পাৰিছোঁ, এইটো চেণ্ট টাইগাৰ শাৰ্কটো হ'ব লাগে, কাৰণ এনেকুৱা দাগ থকা আৰু মুখখন জোঙা টাইপৰ। এইটো বহুত ডেঞ্জাৰাছ হয়। ওচৰলৈ আহিলে কামোৰ মাৰি দিব যেনেই লাগে। এনেকৈ আহি গ'লে ইচ ৰাম, আহি যেন কামুৰি দিব, একদম সাপ মাৰি ধৰিব এনেকুৱা লাগে। বহুত শাৰ্ক চালোঁ, ইমান শাৰ্ক আছে যে নাজানিছিলোঁৱে, ইমান প্ৰকাৰৰ। আজি দেখা পালোঁ নিজ চকুৰে। এতিয়া আমি যাম, ডলফিনৰ শ্ব' এটা আছে, শ্ব' এটা হ'ব, আমি তাত যাম এতিয়া। বৰ দুখেৰে জনাবলগীয়া হ'ল যে ইহঁতে ইয়াতে ফটো বা ভিডিঅ' একোৱেই এলাউ নকৰে। এতিয়া শ্ব' আৰম্ভ হোৱা নাই কাৰণে মই এইখিনি দেখাব পাৰিছোঁ, গতিকে মই এই ষ্টেজখন দেখাই দিছোঁ, পানীখিনি দেখাই দিছোঁ, আৰু কিমান মানুহ হৈছে এই শ্ব' চাবলৈ সেই মানুহবিলাকক দেখাই দিছোঁ। ইহঁতে বাৰে বাৰে এনাউন্স কৈ আছে যে যেতিয়া শ্ব' ষ্টাৰ্ট হ'ব তেতিয়া ফটো আৰু ভিডিঅ' একদমেই কৰিব নোৱাৰিব কোনেও। আমি শ্ব' চাই ওলাই আহিলোঁ, ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে। মোৰ দেখাব পাৰিলে মোক বহুত ভাল লাগিল হয়, কিন্তু সিহঁতে কোনো পধ্যে এলাউ নকৰে, গতিকে নহ'ল আৰু। এতিয়া এইকেইটা বাহিৰত খেলি আছে, এইকেইটাকে দেখাই দিছোঁ। আৰু এইকেইটা একদম চৰ্বিতে ভৰপূৰ হৈছে, হাতেৰে চুব যে কি মজা হ'ব। জেলিফিছ দেখিছোঁ আগতে, কিন্তু ইমান ধুনীয়া য়েল্ল' কালাৰৰ আৰু ইমান দীঘল এনেকুৱা দেখা নাছিলোঁ। আৰু এইকেইটা কি ধুনীয়া, এইকেইটা হৈছে চি ড্ৰেগন। মই আগতে চি হৰ্চ দেখিছোঁ মেমফিছ ৰোড, সেইকেইটা একদম ঘোঁৰাৰ নিচিনা, আৰু এই চি ড্ৰেগনকেইটাও একদম ড্ৰেগনৰ নিচিনা। পাখিও আছে যেন, কেনেকুৱা আচৰিত বস্তু আছে সাগৰত। কেতিয়াবা ভাবিলে এনেকুৱা লাগে সঁচাকৈ নে এইবোৰ, নে কিবা পুতলা এনেকুৱা লাগে। আৰু এইফালে ইয়াত আছে অসংখ্য ষ্টাৰ ফিছ, বেলেগ কালাৰৰ, কি ধুনীয়া কালাৰৰ ষ্টাৰ ফিছ আছে। মই মন্দাৰমণিত যাওঁতে বিচত এটা ষ্টাৰ ফিছ পাইছিলোঁ। মাছ চাই, শাৰ্ক চাই, এইবিলাক চাই অকণমান বিৰতি লৈছোঁ। এতিয়া অকণমান মানুহ চাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। একুৰিয়াম চোৱা মানুহৰ ভিৰ। আৰু ইয়াত প্ৰকাণ্ড তিমি এটাৰ এই জকাটো এনেকৈ সজাই থোৱা আছে, একদম ডাইনাছৰৰ জকা যেন লাগিছে। আৰু ইয়াত এনেকৈ ষ্টিং ৰেবিলাক থৈ দিছে, মানুহক চুই চাব দিয়ে।
ভাৰ্চুৱেল ৰিয়েলিটি এইটোত আমাৰ যোৱা নহ'ল এনেকৈ বাহিৰৰ পৰাই চালোঁ এইটো চাগে 3D শ্ব' হ'ব নিজকে একদম সাগৰৰ মাজত থকা যেন লাগিব আৰু এইকেইটা দেখি মোৰ নিজক আৰু সৰুবাক মনত পৰিছে গৰমৰ দিনত আমি দুজনে এনেকৈ পকাত পেট পেলাই শুই থকা আছিলোঁ আৰু এইফালে বিভিন্ন পখিলা পোক পৰুৱা এইবিলাক থোৱা আছে আৰু এইটো এটা প্ৰকাণ্ড কেঁকোৰা ইয়াতে ফ্ৰেম কৰি থোৱা আছে ইয়াতে এইটো ছেকশ্যনত সৰু সৰু পোক পৰুৱা ভেকুলী এনেকুৱা বস্তুবিলাক আছে গতিকে দেখালেও ভালকৈ দেখা নাপাব এই ফৰিং এইটো আগৰটো এনেকুৱা কাঠৰ নিচিনা আছিল দেখিছে চাগে এইটো গ্ৰীণ কালাৰৰ এইটোত আছিলে বহুত কিবা কাছ চাছ বেলেগ বেলেগ ধৰণৰ এইবিলাক আছিলে পোক পৰুৱা চববিলাক দেখুৱাটো সম্ভৱ নহয় এতিয়া আমি ওলাই আহিলোঁ ইয়াৰ পৰা এটা বেলেগত যাম এতিয়া আহিছোঁ আমি চি লায়ন চাবলৈ এইকেইটা চি লায়ন যি এইটো খানা দিলে নে নিজে হাবি কৰি নিজে খাইছে নাজানো আৰু এইকেইটা হৈছে কেলিফৰ্ণিয়াৰ পৰা অনা চি লায়ন এতিয়া আহি গৈছোঁ পেংগুইনৰ দেশত ইয়াতে ঢেৰ পেংগুইন আছে সাঁতুৰি আছে পাৰত বহি আছে সৰু সৰু বেছি ডাঙৰ নহয় এইকেইটা Look at Mommy, it stopped to say hi just to you. আৰু এইফালে এইকেইটা সৰু সৰু চৰাই আছে এই ডলফিনটা তেতিয়া আমি চি লায়ন কেইটা তলৰ পৰা দেখিছিলোঁ এতিয়া আমি এই ওপৰৰ পৰা চাই আছোঁ ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে কেতিয়া শিকিব লাগিছে আৰু আছে বাকী
বাপে খুটাকে একদম বহি লৈছে ভালকে বহি বহি আৰামছে মাছবিলাক চাই আছে কেনেকুৱা ধুনীয়া ধুনীয়া কালাৰৰ মাছ আচৰিত লাগে ইমান ধুনীয়া বস্তুও থাকে নে পৃথিৱীত কি কালাৰৰ ফিছ আছে এইফালে কি কালাৰৰ ফিছ আছে হৈ গ'ল চোৱা এতিয়া ওলাই আহিলোঁ ইয়াতে ধুনীয়াকৈ ছবি আঁকি আছে মানুহবিলাক বহি দিছে আৰু চাই চাই আঁকি আছে একুৰিয়ামৰ ভিতৰৰ এইখন মাৰ্কেট কি কি আছেনো আমি চাইছোঁ আগতে এবাৰ আহিছোঁ তাৰ কাৰণে চাৰ্ক এটা লৈছোঁ ইহঁত ইমান বুটিয়ক এক্সিটটো এইফালে কৰি থৈ দিছে হৈ গ'ল আমাৰ জৰ্জিয়া একুৰিয়াম চোৱা ওলাই আহিলোঁ আৰু এয়া ওলায়ে বাহিৰত সেইটো ৱৰ্ল্ড অফ কোকা কোলা এইটো চাগে কোকা কোলাৰ মিউজিয়াম আমাৰ টাইম নাই যোৱা নহ'ব গতিকে কেনেকুৱা পালে চাই ভিডিঅ'টি মোক জনাব আৰু যদি ভাল লাগিছে লাইক কৰি দিব আমি পুনৰ লগ পাম নেক্সট এটা ব্লগত তেতিয়ালৈকে বাই